সাংবাদিক বন্ধুসকললৈ নমস্কাৰ যাচিছোঁ লগতে অসমবাসী ৰাইজ তথা বিটিআৰবাসী ৰাইজসকলক আমাৰ অল বিটিসি বেঞ্চাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল এমপ্লয়িজ এছ'চিয়েশ্যন ফালৰ পৰা নমস্কাৰ যাচিছোঁ যে আমি আজি হঠাৎ এটা প্ৰেছ মিট ল'ব লগা হৈছে এই প্ৰেছ মিটটো আমি ল'বলৈ বাধ্য হৈছোঁ কিয়নো যোৱা কেবিনেট ডিসিশন মতে আমাৰ আসাম গভৰ্ণমেণ্টে এডুকেশ্যন বিল এটা আনিব এছেম্বলিত সো সেই এছেম্বলিত বিল আনিবলৈ গৈছে তেওঁলোকে আৰু সেইটো খাটো বিয়াটো 1/1/2006 এইটোৱে বেছ কৰি এমেণ্ডমেণ্ট কৰিব তাৰ পিছত এই 1/1/2006ত সামান্য মাইনৰ এটা ৰেক্টিফিকেশ্যন লৈ পেলাই তেওঁলোকে বিলখন পাছ কৰিবলৈ হাতত লৈ আছে তো সেই কাৰণে আমি দুখ লাগিছে আমাৰ বিটিআৰৰ কাৰণে বা 6 শিডিউল এৰিয়াৰ কাৰণে এইখন এডুকেশ্যন বিলত একো জাগা নাপালে মানে আসাম এডুকেশ্যন বিল এজ এ হোল হৈ তেনেকুৱা আমি অনুভৱ কৰিছোঁ কিয়নো আমি গম পাইছোঁ চিফ মিনিষ্টাৰ ছাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰে নিজৰ প্ৰেছ মিটত কৈ দিছে যে 1/1/2006ৰ ভিতৰত যিকোনো এটা কাগজ চৰকাৰী কাগজ থাকিলে হ'ব বুলি কৈছে কিন্তু এইখিনি যদি কৰি লোৱা হয় আসাম গভৰ্ণমেণ্টে স্পেচিয়েলি আমাৰ বিটিআৰ অঞ্চলৰ স্কুল কলেজ বঞ্চিত হ'ব কিয়নো 1/1/2006 ল'লে আমাৰ এখনো স্কুল নাযায় এখনো কলেজ হৈ নাযায় সেইকাৰণে আমি আজি দুখ প্ৰকাশ কৰিব লগা বাধ্য হৈছে তাৰ যে এই বিলখন আমি ৰিজেক্ট কৰিছোঁ আজিৰ দিনত যে এইটো বিল আমাৰ বিটিআৰবাসীৰ কাৰণে নহয় আমাৰ 6 শিডিউলৰ কাৰণে নহয় কিয়নো আমি বিচাৰিছোঁ 6 শিডিউল এৰিয়া এজ এ বেকৱাৰ্ড এৰিয়া সেইকাৰণে সেইখন অঞ্চলৰ কাৰণে এটা ক্লজ ৰাখিব লাগিব যে মিনিমাম আমি এটা ৰিলেক্সেশ্যন বিচাৰিছিলোঁ আৰু চিফ মিনিষ্টাৰ ছাৰে যেতিয়া আমি জুলাই 9 তাৰিখত বিটিসি ইলেকশ্যনত প্ৰাক মুহূৰ্তত জুলাই 9 তাৰিখত তেওঁক বিজনীত আহিছিলে তেতিয়া আমি মেমৰেণ্ডাম ছাবমিট কৰিছিলোঁ সেই মেমৰেণ্ডাম ছাবমিট কৰাৰ টাইমত তেখেতে নিজে চিফ মিনিষ্টাৰ ছাৰে আমাক কমিটমেণ্ট দিছিলে বিটিআৰবাসীৰ কাৰণে ৰিলেক্সেশ্যন থাকিব কিমান ৰিলেক্সেশ্যন দিয়া হ'ব এইটো পিছত বিটিসি গভৰ্ণমেণ্ট আৰু আসাম গভৰ্ণমেণ্টৰ লগৰ মাজত আলোচনা কৰাৰ পিছত ঠিক কৰা হ'ব বুলি আমাক কথা দিছিলে কিন্তু আজি দেখা পালোঁ আমি 2006টোৱে এৰি যাব খোজা নাই আৰু যদি এইটোৱে থাকি যায় আমাৰ স্কুল কলেজ যথেষ্ট ধৰণৰ বঞ্চিত হ'ব সেইকাৰণে আমি এটা অনুৰোধ কৰিছোঁ বিনম্ৰভাৱে চিফ মিনিষ্টাৰ ছাৰক আৰু এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু ছাৰক বিনম্ৰ অনুৰোধ কৰিছোঁ যে আমাৰ বিটিসি বাসীৰ কাৰণে বা 6 শিডিউল এৰিয়াৰ কাৰণে স্পেচিয়েল এটা ক্লজ ৰাখে সেইটো আমি বিচাৰিছোঁ যেন মেক্সিমাম স্কুল কলেজ আমাৰ বিটিসি এৰিয়াত যে হৈ যায় আৰু 6 শিডিউল এৰিয়াটোৰ মানে স্কুল কলেজবিলাক প্ৰভিন্সিয়েলাইজ হৈ যায় এইটো আমি বিচাৰিছোঁ লগতে আমি আমাৰ বিটিআৰবাসীৰ যিমানখিনি MLA সকল আছে তেওঁলোকৰতো বিনম্ৰৰে অনুৰোধ কৰিম যে অহা এছেম্বলিত কাইলৈ এডুকেশ্যন বিলটো আহিব বুলি আমি শুনিছোঁ যদি সেই এডুকেশ্যন বিলটো আহে আমাৰ UPPL দলৰ MLA হওক বা BPF হওক MLA সকলে হওক সেইটো নটচাৰ কৰিব লাগিব কিয়নো যি এটা চুক্তি আছিলে 2020 চনৰ বড়ো পিছ একৰ্ড এই বড়ো পিছ একৰ্ডত 6.3 উল্লেখ কৰা আছে যে বিটিসি অঞ্চলত থকা যিমানখিনি স্কুল কলেজেছ আছে এইবিলাক স্পেচিয়েল কনচিডাৰেশ্যন দি পেলাই বা নিড বেছত কনচিডাৰেশ্যন কৰি পেলাই প্ৰভিন্সিয়েলাইজ কৰা হ'ব বুলি আৰু আউটছাইড BTAT বা আউটছাইড বিটিআৰৰ যিখিনি বড়ো মিডিয়াম স্কুল আছে সেইবিলাকতো প্ৰভিন্সিয়েলাইজ কৰিব সেই মৰমে 6.3 এটা ক্লজ আনা হৈছিলে তো যথেষ্ট সেইটো বেছ কৰি পেলাই যে প্ৰভিন্সিয়েলাইজেশ্যনটো কৰা হয় আমি সেইটো অনুৰোধ কৰিছোঁ আমাৰ যিমানখিনি বিটিসি এৰিয়াৰ পৰা বা বিটিআৰ এৰিয়াৰ পৰা MLA সকল আছে আমি বেঞ্চাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল এমপ্লয়িজ এছ'চিয়েশ্যন ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আৰু এটা অনুৰোধ কৰিছোঁ
আমাৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন তেওঁলোকে চুক্তিকাৰী আছিলে তেওঁলোককো আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে তেওঁলোকেও যেন আমাৰ কাৰণে বা আমাৰ হৈ কাম কৰে চিফ মিনিষ্টাৰৰ লগত কথা পাতি পেলাই এডুকেশ্যন মিনিষ্টাৰৰ কথা পাতি পেলাই যে আমাৰ স্কুল কলেজ এইবিলাকত প্ৰভিঞ্চিয়েলাইজ কৰাৰ দায়িত্বটো তেওঁলোকে আৰু বেছিকৈ গুৰুত্ব দিয়ে হয় তেওঁলোকে গুৰুত্ব দি আছে গুৰুত্ব লৈ কাম কৰি আছে আমি যথেষ্ট ধন্যবাদ দিছোঁ এফচিও আৰু বড়ো চাইডৰ সভাক কিন্তু এই যে স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ নামত যিমানবাৰ টেবল টক হৈছে বৈঠক হৈছে চিফ মিনিষ্টাৰ এডুকেশ্যন মিনিষ্টাৰৰ লগত কিন্তু আজি আহি এইটো একো ফল নিদিলে তো সেইকাৰণে আমি দুখ লাগিছোঁ আজি দুখ প্ৰকাশ কৰিব লগা হৈছে কিয়নো আমি এটা আকাৰে বাট চাই আছিলোঁ আমি অক্সিজেন পোৱাৰ নিচিনা পাইছিলোঁ যে বিটিআৰ এগ্ৰিমেণ্টৰ 6.3টো আনাৰ কাৰণে আমি অক্সিজেন পোৱাৰ নিচিনা পাইছিলোঁ কিয়নো আমাৰ স্কুল এবাৰ 6.3 এইটো ধাৰা প্ৰভিঞ্চিয়েলাইজেশ্যন কৰা হ'ব আমি বাচি যাম সেইকাৰণে আমি যথেষ্ট ধৰণৰ স্কুল কলেজত ছাৰ্ভিচ দিবলৈ সক্ষম হৈছিলোঁ বিনা বেতনেৰে আমি ছাৰ্ভিচ দি আছিলোঁ কিন্তু আজি দেখা পালোঁ চিফ মিনিষ্টাৰে বা আৰু এডুকেশ্যন মিনিষ্টাৰে আমাৰ 6th শিডিউল এৰিয়াক যথেষ্ট ধৰণৰ বঞ্চিত কৰিছে ডিপ্ৰাইভ কৰিছে সেইকাৰণে আমি চিফ মিনিষ্টাৰ ছাৰক আৰু এডুকেশ্যন মিনিষ্টাৰ ছাৰক যথেষ্ট ধৰণৰ বিনম্ৰতাৰে অনুৰোধ কৰিম যেন এই এডুকেশ্যন বিলটো যেন আমাৰ বিটিচিৰ বাকীৰ কাৰণে বা 6th শিডিউল এৰিয়াৰ কাৰণে অকণমান হ'লেও ৰেহাই দিয়ে আমি সেইটো বিচাৰিছোঁ নহ'লে আমাৰ যিখিনি স্কুল আছে কলেজ আছে সেইখিনি স্কুল বেঞ্চাৰেই থাকি যাব আৰু ধ্বংস হৈ যাব স্কুলবোৰ তেনেকুৱা আমি অনুভৱ কৰিছোঁ আৰু আজিৰ দিনত এটা আৰু অনুৰোধ কৰিব খুজিছোঁ এই প্ৰেছ মিটৰ দ্বাৰা আমাৰ যিমানখিনি UPPL দলৰ MLA সকল আছে তেওঁলোকে এটা চুক্তি কৰি পেলাই চৰকাৰ চলাই আহিছিলে 5 বছৰ আৰু এতিয়া আসাম লেজিসলেটিভ এছেম্বলিটো ফ্লোৰ এলায়েন্সৰ আছে সো সেইকাৰণে আমি অনুৰোধ কৰিব খুজিছোঁ যিমানখিনি MLA সকল আছে আমাৰ বিটিআৰ বাকীৰ কাৰণে যথেষ্ট ধৰণৰ কথা ক'ব কাৰণে আৰু অকল UPPLৰ দলৰ MLA নহয় BPF দলৰ যিমানখিনি MLA সকল আছে তেওঁলোকক লৈ আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ কিয়নো যদি এইটো প্ৰভিঞ্চিয়েলাইজেশ্যন হয় আমাৰ এৰিয়াটো খুব ডেভেলপ হ'ব আমাৰ ছাত্ৰ ছাত্ৰী ভাল হ'ব কিয়নো আমি আজিৰ দিনত নিযুত মইনা নাপায় তাৰপিছত যোৱাবাৰত আমি কিবা এক্সামিনেশ্যনত ফিজ এক্সামশ্যন পাইছিলোঁ কিন্তু আজিৰ দিনত সেইটো চৰকাৰে আমাক নিদিয়ে বেঞ্চাৰ স্কুল বেঞ্চাৰ কলেজ সকলক নিদিয়ে সেইটো কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীয়ে কষ্ট ভুগিব লগা হৈছে ফৰ্ম ফিল আপ কৰাৰ টাইমত এডমিশ্যন কৰাৰ টাইমত আৰু নিযুত মইনা পৰা বঞ্চিত হৈছে কিয়নো আমি বিচৰা নাই আমাৰ স্কুলখন বেঞ্চাৰ হ'ব পাৰে কিন্তু ছাত্ৰ ছাত্ৰীটো বেঞ্চাৰ নহয় ছাত্ৰ ছাত্ৰীটো আমাৰ অসমৰে ছাত্ৰ হয় সেইকাৰণে আমি অনুৰোধ কৰিব খুজিছোঁ আজি প্ৰেছ মিটৰ দ্বাৰা যে বেঞ্চাৰ স্কুল কলেজ সকলকো যে নিযুত মইনা দিয়াৰ ব্যৱস্থা কৰক চৰকাৰে আৰু এক্সামিনেশ্যন ফিজটো এক্সামশ্যন কৰি দিয়ক নহ'লে আমাৰ এই বেকৱাৰ্ড এৰিয়াত যিমানখিনি ছাত্ৰ ছাত্ৰী আছে এইবিলাক ছাত্ৰ ছাত্ৰী কষ্ট পাই আছে কিয়নো আজি চৰকাৰী স্কুলত বা চৰকাৰী কলেজত জাগা নোহোৱাৰ কাৰণে আমি বেঞ্চাৰ স্কুল কলেজ পাতিব লগা হৈছে বেঞ্চাৰ স্কুলতো যথেষ্ট ধৰণৰ ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰী নহ'লে ক'ত যাব আমাৰ নিচিনা স্কুল কলেজ যদি তেওঁলোকক নপঢ়ায় সেই ছাত্ৰ ছাত্ৰী ক'ত যাব সেইকাৰণে ষ্টুডেণ্ট ৱেলফেয়াৰ স্কিম যদি লৈ আহিছে চৰকাৰে এইটো সকলো ছাত্ৰ ছাত্ৰীক ব্যৱহাৰ কৰক আমি সেইটো বিচাৰিছোঁ আৰু লগতে আজি যে এডুকেশ্যন বিল এমেণ্ডমেণ্ট হ'ব গৈ আছে সেই এমেণ্ডমেণ্টত আমাৰ স্পেচিয়েল কনচিডাৰেশ্যন দি পেলাই ৰিলেক্সেশ্যন দি পেলাই আমাৰ স্কুল কলেজখন প্ৰভিঞ্চিয়েলাইজ কৰক আমি এইটো বিচাৰিছোঁ নহ'লে আমি বঞ্চিত হৈ যাম আমি পিছত ৰাজপথত ওলাব লগা হ'ব যে সেইটো নহওক কিয়
কিয়নো আমি টিচাৰ কমিউনিটিয়ে স্কুলত থাকি পেলাই ভাল পাওঁ, ষ্টুডেণ্টক পঢ়াই পেলাই ভাল পাওঁ। আমি আন্দোলন কৰিবলৈ খোজা নাই, কিন্তু টিচাৰসকলে আন্দোলন কৰিলে সমাজে কি হ'ব, আমাৰ সমাজে কি হ'ব এইটো ভাবিব লগা আছে। কিয়নো কোনো এটা ৰাজ্যত, কোনো এটা কাণ্ট্ৰিত তেনেকুৱা চৰকাৰে টিচাৰবিলাক আন্দোলন কৰা আমি কোনো দিনত দেখা নাই। অকল আমাৰ অসমত এইবিলাক আন্দোলন চলি আছে, টিচাৰত আন্দোলন, কাৰোবাৰ আন্দোলন, এইটো মেক্সিমাম আমাৰ অসমতে চলি আছে। সেইকাৰণে এইটো আন্দোলনত পৰ্যায়ত আমি লৈ যাব খোজা নাই। চৰকাৰত আমি আগতে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যেন আমাৰ যিমানখিনি স্কুল কলেজ আছে বিটিআৰ অঞ্চলত, সেই বিটিআৰ অঞ্চলত স্কুলখিনিত বিটিআৰ এগ্ৰিমেণ্ট মতে 6.3 ক্লজ মতে গোটেই স্কুলখিনি সামৰি লয়, সেইটো আমি অনুৰোধ কৰিছোঁ। সেইটোৱে, থেংক ইউ।